হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি এটা সহজতে বনাব পৰা বইল বা ভাপত দিয়া মাছৰ ৰেচিপি লৈ আহিছোঁ আৰু ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব বগা আৰু কলা সৰিয়হ 2 চামুচ আৰু আপোনালোকৰ যদি সৰিয়হৰ কলা ৰংটো বেয়া লাগে তেনেহ'লে আপোনালোকে বগা সৰিয়হটোৱে অকল দিব পাৰে আৰু এফালে মই 10টামান কাজু 5টামান এলমণ্ড আৰু পিস্তা বাদাম লৈছোঁ এইখিনি তিয়াই থৈ দিছোঁ আৰু আপোনালোকৰ যদি ড্ৰাই ফ্ৰুট নাথাকিলে আপোনালোকে নিদিলেও একো নাই মই আছে কাৰণে দি দিছোঁ আৰু লৈছোঁ ইয়াতে 2 চামুচ পোষ্ট বা আফুগুটি আৰু ইয়াত মই মাছ লৈছিলোঁ বাহু মাছ আৰু আপোনালোকে বাহু মাছ নাথাকিলে আন যিকোনো ডাঙৰ মাছ ল'লেই হ'ল আৰু ডাঙৰ মাছতে এইটো আচলতে সোৱাদটো বেছি উঠে আৰু ইয়াত জোখ অনুসাৰে মই নিমখ দি দিছোঁ আৰু আধা চামুচমান ইয়াতে হালধি দি দিছোঁ আৰু হালধি নিদিলেও নাই আচলতে মই ৰঙৰ বাবেহে হালধিটো দিছোঁ আৰু ভালদৰে এতিয়া মাছখিনি হালধি নিমখ সানি ল'ব লাগিব যিহেতু বইল হ'ব নিমখটো ভালদৰে কেতিয়াবা নোসোমায় আৰু সেইটো কাৰণে যদি আমি অলপ দেৰি সানি মেৰিনেট কৰি থৈ দিওঁ তেতিয়া নিমখখিনি ভালকৈ সোমাই যাব আৰু ইয়াতে আমি প্ৰায় আধা ঘণ্টামান এইখিনি ঢাকি ৰাখি থৈ দিম এনেকৈ যাতে নিমখটো ভালদৰে সোমাই যায় আৰু এইখিনি সময়তে আমি বাদাম সৰিয়হখিনি মিক্সি বাতিটোত সুমুৱাই লৈছোঁ আৰু এয়া এতিয়া অলপমান নিমখ দি দিছোঁ কাৰণ নিমখটো দিলে আচলতে সৰিয়হখিনি তিতা নহয় বুলি কোৱা শুনিছোঁ আৰু মই তেনেকৈ প্ৰমাণো পাইছোঁ বাৰু ইয়াতে মই 2টা পিঁয়াজ লৈছোঁ আৰু পিঁয়াজখিনি মই পিচি লৈছোঁ আপোনালোকে মিক্সিটো আচলতে পিচি ল'ব পাৰে মই এনেদৰে পিহনাত পিহি বেছি ভাল পাওঁ কাৰণে মই এনেকৈ দিছোঁ আৰু আপোনালোকে যদি অলপ বেছি মিঠাকৈ খাই ভাল পায় মাছটো তেনেহ'লে অলপ পিঁয়াজৰ পৰিমাণটো বঢ়াই দিব পাৰিব আৰু এতিয়া মই ইয়াত গেছটো জ্বলোৱা নাই এই কেৰাহীখনত এতিয়া মই যিখিনি পেষ্ট কৰি লৈছিলোঁ সেই সৰিয়হ পোষ্ট আৰু বাদামৰ সেই পেষ্টখিনি ইয়াতে এতিয়া দি দিছোঁ আৰু মিক্সিৰ বাতিটোত মানে যিখিনি এতিয়া লাগি থাকিব সেইখিনি বহুতখিনি লাগি থাকে সেইটো কাৰণে তাতে অকণমান পানী ঢালি ভালদৰে মানে মই ইয়াতে দি দিছোঁ আৰু ইয়াত পানীৰ পৰিমাণটো খুব বেছিকৈ নিদিব খুব মানে বেছি পানী হ'লে খাবলৈ সোৱাদটো নাইকিয়া হৈ যায় এনেকুৱা এটা জোখত দিব যাতে পানীটো মানে উতলতে জাষ্ট মাছখিনি ডুবহে খায় তেনেকুৱাকৈ দিব আৰু এইফালে এতিয়া ইয়াতে আধা চামুচ কাশ্মীৰী লাল মিৰ্চটো দি দিছোঁ আৰু আপোনালোকে জ্বলা খাই ভাল পালে আপোনালোকে ৰেড চিলি পাউডাৰো দিব পাৰে তাৰপিছতে পিঁয়াজখিনিও ইয়াতে এড কৰি দিছোঁ আৰু এইখিনি এখন চামুচেৰে ভালদৰে লৰাই দিছোঁ আৰু যিহেতু মাছটোত নিমখ দিছিলোঁৱেই আৰু সৰিয়হৰ পেষ্টটোতো নিমখ দিছিলোঁ সেইটো কাৰণে নিমখটো পিছত চাইহে দিম প্ৰয়োজন হ'লে কাৰণ নহ'লে নিমখটো বেছিও হৈ যাব পাৰে এতিয়া ইয়াতে মাছখিনি এড কৰি দিয়া হৈছে আৰু যদি মানে মাছটো সৰহকৈ দিয়া হয় তেন্তে পানীৰ পৰিমাণটো অকণমান বঢ়াই দিব মই ইয়াত 6 পিচমান মাছ লৈছোঁ আৰু মই ইয়াত মাছখিনি জাষ্ট ডুব যোৱাকৈ পানীটো দিছোঁ খুব বেছি পানী দিলে কিন্তু বেয়া হ'ব আৰু জোখত দিব লাগিব আৰু তাৰপিছত মই এই কেৰাহীটো এতিয়া গেছত উঠাই দিছোঁ আৰু এইফালে এতিয়া লাহে লাহে উতলটো আহিছে দেখিছেনে আৰু এইখিনি মাছ এতিয়া মই একেবাৰে কম জুইত মানে ঢাকোন দি একদম শ্ল' কুক কৰিম গেছৰ ষ্টিমটো কিন্তু বেছিকৈ যদি কৰি দিয়ে তেতিয়া এই সৰিয়হৰ পেষ্টখিনি আৰু বাদামৰ পেষ্টখিনি প্ৰায় জ্বলি যোৱা দেখা যায় আৰু সেইটো কাৰণে বেছি ষ্টিমত সিজাব নালাগে এইটো কম জুইতে সিজাব লাগে এতিয়া মই এইফালে ঢাকন মাৰি দিছোঁ এতিয়া মাছখিনি মই লুটিয়াই দিছোঁ আৰু এইখিনি সময়তে মই গেছটো কিন্তু অফ কৰি লৈছিলোঁ দেই আৰু দেখিছেনে মই কিমান সাৱধানেৰে লৰাইছোঁ কাৰণ মাছখিনি ভাঙি গ'লে একদম বেয়া লাগিব আৰু কাঁইটখিনিও ওলাই যাব গোটাকৈ মাছ কেইপিচ পালে ভাল লাগে নহয়নে এতিয়া অলপ দেৰি ভালকৈ খিনি লৰাব লাগিব আৰু চাব যাতে মানে তলত লাগি নধৰে যদি কেনেবাকৈ অকণমান তলত লাগি ধৰা নিচিনাকৈ দেখে তেতিয়া অকণমান মানে এইখিনি এৰুৱাই দিব আৰু এতিয়া গেছটো জ্বলাই দিলোঁ আৰু গেছটো জ্বলোৱাৰ পিছত এতিয়া আকৌ ঢাকন মাৰি আকৌ সিজিবলৈ দিছোঁ এতিয়া প্ৰায় 10 মিনিটমানৰ পাছত এয়া মোৰ মাছখিনি প্ৰায় ৰেডি হৈ গ'ল আৰু ইয়াতে মই কেঁচা মিঠাতেল অলপ দি দিছোঁ আৰু কেঁচা মিঠাতেলৰ পৰিমাণে এনেকুৱা বইল আৰু ভাপত দিয়া মাছত দিলে খুব বেছি ভাল লাগে আৰু কিছুমানে কেঁচা মিঠাতেলটো বেয়া পায় গোন্ধটো আৰু তেওঁলোকে নিদিলেও নাই কিন্তু এনেকুৱা বইল বা ভাপত দিয়া মাছত মিঠাতেলটো দিলেহে ভাল লাগে আৰু তাৰপিছত মই ইয়াতে কেঁচা জলকীয়া 2টা দি দিছোঁ 2টা নহয় 3টা দিছোঁ দেই তাৰপিছত আকৌ ঢাকন মাৰি দিছোঁ আৰু প্ৰায় 2 মিনিটমানৰ পাছত এয়া মই অলপমান পিহি লোৱা আদা দি দিছোঁ আৰু আপোনালোকে কিন্তু এই মাছৰ আঞ্জাকণত আদাকণ দিবই দেই আৰু এই মানে মাছৰ আঞ্জাকণৰ
সোৱাদটো বহুত বেছি বেলেগ কৰি দিয়ে মানে খাই ভাল লাগে আচলতে আৰু আপোনালোকে আদাৰ পাতটো যদি থাকে সেইটো গাঁঠি মাৰি মাৰি দিব লাগে সেইটো ভাল লাগে দিব পাৰে আৰু তাৰপিছত এই মাছখিনি দেখিছে তলত অলপ লাগি ধৰা নিচিনা হৈছে আৰু সেই মই অকণমান লাগি ধৰা যিটো গ্ৰেভি সেইটো আকৌ খাই মই বৰ ভাল পাওঁ আৰু এইফালে আমাৰ মাছখিনি এতিয়া প্ৰায় হৈয়ে গ'ল আৰু আহকচোন এতিয়া মই কেনেদৰে প্লেটিং কৰোঁ চাওঁহি আচলতে প্লেটিং কৰাটো এটা কলা আৰু টেবুলখন সজাই তাৰপিছত খাবলৈ পালে কিমান ভাল লাগে নহয়নে বাৰু কিন্তু ইমান ব্যস্ত জীৱনত সদায় মানে মই প্লেটিং কৰিবলৈ আচলতে সময় নহয় আৰু এইফালে মই লৈ লৈছোঁ এখন কলপাত আৰু কলপাতখন ধুনীয়াকৈ মই কাটি লৈছোঁ আৰু আপোনাৰ কলপাত নহ'লেও বেলেগতো সজাব পাৰে বাৰু মই আছিলে কাৰণে মই লৈ লৈছোঁ আৰু ইয়াতে এতিয়া মই এপিচকৈ 3 পিচ মাছ ইয়াত মই সজাই লৈছোঁ আৰু তাৰ ওপৰত মই এটাকৈ 3টা এনেকৈ জলকীয়া সজাই দিছোঁ আৰু আপোনালোকে কেনেকৈ কিদৰে সজাই বাৰু এনেই মোক ক'বচোন কমেণ্টত লিখিব আৰু এই ৰেচিপিটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ